ক নম্বৰে আছে কি নেৰিবা বান্ধৈ মোক জীৱনে মৰণে কবিয়ে জীৱনে মৰণে নেৰিবৰ কাৰণে কাক অনুৰোধ কৰিছে উত্তৰ হ'ব হৰিক অনুৰোধ কৰিছে হৰিক বা ভগৱান খ নম্বৰ প্ৰশ্ন হনকুণ্ডল যোগী যাহাকু ধিয়াই হনকুণ্ডল আদি যোগীসকলে কাক ধ্যান কৰে বুলি কৈছে উত্তৰ হনকুণ্ডল যোগী যাহাকু ধিয়াই হনকুণ্ডল আদি যোগীসকলে হৰিক ধ্যান কৰে বুলি কৈছে গ নম্বৰ প্ৰশ্ন কবিয়ে কিহত আতুৰ হোৱা বুলি কৈছে উত্তৰ কবিয়ে সংহাৰীত জ্বলা যন্ত্ৰণা দুখ বিষয়া বাহনাত আতুৰ হোৱা বুলি কৈছে এতিয়া ঘ নম্বৰ প্ৰশ্ন বৰগীতটো কোনে ৰচনা কৰা উত্তৰ বৰগীতটো শ্ৰী শ্ৰী মাধৱদেৱে ৰচনা কৰা উঙ নম্বৰ প্ৰশ্ন বৰগীতটো কি ৰাগত বন্ধা উত্তৰ বৰগীতটো বসন্ত ৰাগত বন্ধা আছে প্ৰথম ৬ নম্বৰ প্ৰশ্ন কবিয়ে বান্ধৱ বুলি কাক সম্বোধন কৰিছে উত্তৰ কবিয়ে বান্ধৱ বুলি হৰিক সম্বোধন কৰিছে দ্বিতীয় ৬ নম্বৰ প্ৰশ্ন মোহ-পাপ মানে কি উত্তৰ মোহ-পাপ মানে হৈছে মায়াৰ বন্ধন ২ নম্বৰ প্ৰশ্ন বৰগীতটিৰ মূলভাৱ লিখা এই প্ৰশ্নটো খুবেই ইম্পৰ্টেণ্ট হেন মন দি শুনা উত্তৰ হ'ব আমাৰ পাঠ্যপুথিত সন্নিবিষ্ট বৰগীতটি শ্ৰী শ্ৰী মাধৱদেৱৰ দ্বাৰা বিৰচিত দাস ভক্তিত প্ৰকাশিত এটি মনোহৰ বৰগীতটি বসন্ত ৰাগত বন্ধা বৰগীতটিৰ কবি মাধৱদেৱ সংহাৰীত বিষয়া বাহনাত আতুৰ হৈ ভগৱানক কটুৰ অনুৰোধ কৰিছে যাতে তেওঁ চৰণ কমল কবি স্থান দিয়ে আৰু জীৱনে মৰণে যাতে ভগৱানৰ আশীৰ লাভ কৰে অপাৰ মহিমা গৰাকী হৰি হনক সুন্দনৰ দৰে যুগহিত পুৰুষে হওক নিগম হাস্ত হওক তেওঁক কিন্তু বিচাৰি নাপায় হস্তজনে তেওঁৰ গুণকীৰ্তন তেওঁৰ মহিমা অন্ত পেলাব নোৱাৰে ত্ৰিজগতৰ পালন কৰোতা সৃষ্টি কৰোতা স্বৰূপ সেই হৰিৰ কথা কৈও মাধৱদেৱে কিদৰে অন্ত পেলাব পাৰিব পিছডোখৰ চোৱা গতিকে মাধৱদেৱে কাটোৰে নিবেদন জনাইছে যাতে ভগৱানে তেওঁক নিজ চৰণ কমল স্থান দিয়ে ভগৱানৰ চৰণত যুগলে তেওঁৰ বাবে মহাধন মাধৱদেৱে কৃপা সংসাৰৰ ভগৱানৰ ওচৰত কৃপা বিচাৰি শৰণ লৈছে সংসাৰীত মায়াৰ বান্ধোন ছিঙি তেওঁৰ ভগৱানৰ চৰণত নিজকেই দাসৰো দাস হিচাপে অৰ্পণ কৰিছে যদি বৰগীতটো মূলভাৱটো যদি ভালকৈ লাগে তেতিয়াহ'লে কমেণ্ট বক্সত জনাবা আৰু মই ভালকৈ বুজাই দিবলৈ চেষ্টা কৰিম ৩ নম্বৰ প্ৰশ্ন বৰগীতটোৰ ৰচকৰ চমু পৰিচয় দিয়া খুবেই ইম্পৰ্টেণ্ট প্ৰশ্ন আৰু এইটো জানিব লাগে আমি লেখকৰ পৰিচয় কাৰণ লেখকৰ কাৰণে আমি কবিতাটো পঢ়িব পাইছো সেইকাৰণে লেখকৰ পৰিচয়টো জনা অতি গুৰুত্বপূৰ্ণ সেইকাৰণে লেখকৰ পৰিচয়ৰ পৰাই বহুত প্ৰশ্ন আহিব পাৰে কাৰণ তুমি যদি ভাল কাম এটা কৰা তেতিয়াহ'লে তোমাৰ পৰিচয় আগত সোধে সেইবাবে পৰিচয়টো চোৱা অতি গুৰুত্বপূৰ্ণ এতিয়া আমি লেখকৰ পৰিচয়টো চাওঁ বৰগীতটোৰ ৰচক শ্ৰী শ্ৰী মাধৱদেৱ নৱবৈষ্ণৱ ধৰ্ম অন্যতম প্ৰচাৰ শ্ৰী শ্ৰী মাধৱদেৱৰ লখিমপুৰৰ জিলা নাৰায়ণপুৰৰ লেটেকু পুখুৰীত ১৪৯৯ চনত জন্ম হয় তেওঁৰ পিতৃ গোবিন্দগিৰি ভূঞা আৰু মাতৃ মনোৰমা শংকৰদেৱৰ প্ৰিয় শিষ্য মাধৱদেৱৰ গুৰু পদাঙ্ককে অনুসৰি কৰি বাৰদি গণকচি সুন্দৰীয়া ভেলাডঙা আদিত ধৰ্ম প্ৰচাৰ কৰিছিল ধৰ্মৰ প্ৰচাৰ লগতে সাহিত্যিক সংকৃষ্টিৰো পূজাৰী এইজনা মহান গুৰু সাহিত্যিক জীৱনৰ কৃষ্টিস্তম্ভ হল নামঘোষা এহেজাৰ ঘোষাৰ থকা বাবে এইজন হেজাৰিক ঘোষা বুলি কোৱা হয় তেওঁৰ অন্য ৰচনাসমূহ হল আখ্যামূলক ৰচনা ৰাজসুই কাব্য আদিকান্ত ৰামায়ণ তণ্ডমূলক ৰচনা জন্মৰহস্য ভক্তি ৰত্নাৱলী নামমালিকা নাট হৈছে অৰ্জুন ভজন বা দধিমথন ঝুমুৰা চুৰ ধৰা পিপৰা গুচোৱা ভূমি লেটুৱা ভোজন বিহাৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ দ্বাৰা প্ৰচাৰিত বৈষ্ণৱ ধৰ্ম সাধাৰণ মানুহৰ অধিকাক চপাই নিয়াৰ অৰ্থ মাধৱদেৱে তেওঁৰ ৰচনাৰাজ্যত ঘৰুৱাভাৱে ভাষা ব্যৱহাৰ কৰি তাৰ জৰিয়তে সাধাৰণত বৈষ্ণৱ ধৰ্ম তত্ত্বসমূহৰ সহজতে বুজি পোৱাৰ সহায় কৰিছিল ৪ নম্বৰতে আছে কি ব্যাখ্যা কৰা ক নম্বৰ সহস্য বয়নে যাৰ নাপাই সীমা অধমে জানিবো কোনে তোমাৰ মহিমা
উত্তৰ প্ৰসংগ উত্তৰ কবিতা ফাঁকি আমাৰ অসমীয়া পাঠ্যপুথিত অসমীয়া সাহিত্যিক চানেকি বৰগীত নামৰ কবিতাটোৰ পৰা তুলি অনা হৈছে। কবিতাটিৰ ৰচক মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ। সংগীত কবিতা ফাঁকিৰ জৰিয়তে মাধৱদেৱৰ অপাৰ মহিমা গৰাকী হৰিৰ বিষয়া বনাবলৈ গৈছে। হৰিৰ অপাৰ মহিমা গৰাকী হনসুন্দনৰ দৰে মহান যোগী যাক ধ্যান কৰে নিগম শাস্ত্ৰই যাক বিচাৰি নাপায় হৰিৰ অন্ত হৰায়াৰ বিশ্ৰামস্থলী অন্তত নাৰ হস্ত মুখৰে বৰ্ণনা কৰিও যাৰ মহিমাৰ কথা অন্ত পেলাব নোৱাৰি সেইজনা ভগৱানৰ মহিমা কথা মাধৱদেৱৰ দৰে এজন অধৰ্মে কি দৰেনো জানিব বুলি উল্লেখ কৰিছে। পৰম জ্ঞানীসকলৰ দ্বাৰাইও বিচাৰি নোপোৱা হৰিৰ মহিমা বিষয়ে বুজিবলৈ কবিয়ে নিজকেই অক্ষম বুলি কৈছে। 4 নম্বৰ খটো হৈছে কি আতুৰ ভৈলুহু হৰি বিষয়া বিকলে কৰিও উদ্ধাৰ মুক চৰণ কমলে। উত্তৰ প্ৰসংগ উত্তৰ কবিতা ফাঁকি আমাৰ অসমীয়া পাঠ্যপুথি অসমীয়া সাহিত্যিক চানেকিৰ বৰগীত নামৰ কবিতাটোৰ পৰা তুলি অনা হৈছে। কবিতাটিৰ ৰচক শ্ৰী শ্ৰী মাধৱদেৱ। সংগীত কবিতা ফাঁকিৰ জৰিয়তে মাধৱদেৱে সংসাৰীত জ্বালা-যন্ত্ৰণাৰ বিষয়ে বাসনাৰ পৰা উদ্ধাৰ কৰিবলৈ কবিয়ে হৰিক প্ৰাৰ্থনা জনাইছে। হৰিৰ মায়াপাশতেই সমগ্ৰ জগত বান্ধি হৈ আছে। গতিকে হৰিয়ে মায়া জ্ঞানৰ পৰা মানুহক মুক্তি কৰিব পাৰে। মায়াৰ বান্ধন আঁতৰ হলেই নিজৰ আৰু ঈশ্বৰৰ মাজত ভেদাভেদৰ সম্পৰ্কে জানিবলৈ মানুহে সক্ষম হয়। যি মূৰ্খত এক আত্মাৰ সকলোৰে মাজত অৱস্থিত উপলব্ধ মানুহৰ হয় সেই মূৰ্খতমৰ পৰাই লোভ মোহ ক্ৰোধ জাতি বিচাৰসমূহৰ মনৰ পৰা আঁতৰি যায় আৰু যি মূৰ্খতম পৰাই এইবোৰৰ মাত্ৰ ক্ৰমে তেতিয়াই মানুহে মোক্ষ লাভৰ অধিক নিত হৈ পৰে। সেয়ে কবিয়ে এই মায়াৰ মোহৰ বিষয়া বাসনা সংসাৰীত জাল-যন্ত্ৰণাৰ সুখ দুখ পৰা উদ্ধাৰ কৰিবলৈ হৰিক শ্ৰীচৰণত কমলত প্ৰাৰ্থনা জনাইছে। মায়াৰ পাশখনৰ পৰা মুক্তি হওক সংসাৰিক জাল-যন্ত্ৰণা কবিক আঁতৰ কৰিব নোৱাৰিব। গ নম্বৰ প্ৰশ্ন হৈছে তোমাৰ চৰণ দুয়ো মোৰ মহাধন জগত জনৰে নিজৰ তুমিয়েই জীৱন। উত্তৰ প্ৰসংগ উত্তৰ পদ ফাঁকি আমাৰ অসমীয়া পাঠ্যপুথি অসমীয়া সাহিত্যিক চানেকিৰ বৰগীত নামৰ কবিতাটোৰ পৰা তুলি অনা হৈছে। কবিতাটিৰ ৰচক মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ। সংগীত কবিতা ফাঁকিৰ জৰিয়তে মাধৱদেৱে হৰি দুই চৰণত ভক্ত সকলৰ জীৱন অৰ্পণ হৈ আছে বুলি এই কথাষাৰ বনাবলৈ গৈছে। ব্যাখ্যা শ্ৰীহৰি সমগ্ৰ ত্ৰিজগতৰ স্বামী। তেওঁৰ ওপৰতে সমগ্ৰ জগত সৃষ্টি স্থিতি লয় নিৰ্ভৰশীল। কিন্তু ইয়াৰ শক্তি হলেও ভগৱান সদায়ো ভক্তৰ দাস ভক্তিৰ দ্বাৰা এই ঈশ্বৰক লাভ কৰিব পাৰি। ভক্তৰ জীৱন হৈছে ভগৱান সেয়ে ভগৱান চৰণত চিন্তা দ্বাৰাই তেওঁক পাব পাৰি। অৰ্থ শ্ৰী চৰণত নিজক অৰ্পণ কৰি ভগৱন্তক স্তুতি কৰিব পাৰি। সেয়ে তেওঁৰ দুই চৰণত মহাধন স্বৰূপ বুলি কবিয়ে উল্লেখ কৰিছে। তেওঁৰ শ্ৰীচৰণত কবিয়ে দাসৰো ৰূপত নিশ্চয় সমৰ্পণ কৰিছে। 6 নম্বৰ প্ৰশ্ন হৈছে কি বৰগীত 4টা লক্ষ্য বিষয়ে লিখা। এইটো ইম্পৰ্টেণ্ট পৰীক্ষাত আহি থাকিব পাৰে। উত্তৰ বৰগীত 4টা লক্ষ্য হ'ল বৰগীতসমূহ শাস্ত্ৰীয় ৰাগ তৈলজ্য গীত। খ নম্বৰ বৰগীতৰ ভাষা বজ্ৰাৱলী। গ নম্বৰ বৰগীতসমূহ ভক্তিমূলক তথা ঈশ্বৰৰ মহাত্মা প্ৰকাশ। ঘ নম্বৰ শংকৰ মাধৱ লিখা গীতসমূহ বৰগীত বোলা হয়। নাম ধৰ্ম প্ৰচাৰৰ উদ্দেশ্যে বৰগীতসমূহ ৰচিত। ভাৱ বিষয় 1 নম্বৰ তলত দিয়া শব্দকেইটা আধুনিক ৰূপত লিখা।
নাপায় কেনে ভৈলা তুমি সেই জানেৰে কয় উত্তৰ নাপায় মানে নাপায় সমাৰ্থক শব্দটো হ'ব নাপায় আধুনিক মানে পোৱা নাযায় আৰু এটা হ'ব পোৱা নাযায় কেনে মানে কেনেকৈ বা কিদৰে ভৈলু মানে হলু তুমিহে মানে তুমিহে জনেৰে মানে সকলোৰ কয় মানে কয় বৰ্জাৱলী ভাষা বৈশিষ্ট্য উল্লেখ কৰা ক নম্বৰ বৰ্জাৱলী ভাষা এক প্ৰকাৰৰ কৃত্ৰিম সংকৃষ্টি ভাষা বৰ্জাৱলী ভাষা মূল ভেটি মথলি গ নম্বৰ বৰ্জাৱলী ভাষাটো এহাতে শক্তিশালী স্বৰধ্বনি অধিক প্ৰয়োগৰ বাবে হতুমধুৰ আজি ভিডিঅ'টো ইমানে আৰু বেলেগ ভিডিঅ'ত আহি আছো বা জিকে পাৰ্টটো লৈ সেকেন্ড পাৰ্টত আৰু তোমালোকে ভিডিঅ'টো পাই থাকিবলৈ সাবস্ক্ৰাইব কৰি থবা আৰু বেলেগ